যদি আপুনি ট্ৰেইনত ট্ৰেভেল কৰে তো আপোনাৰ মনত এটা নিশ্চয় প্ৰশ্ন আহিছে চাগে ৰেলৱে ষ্টেচনত থকা ফ্ৰী ইণ্টাৰনেটবিলাক ক'ৰ পৰা আহে আৰু তেওঁলোকে কিয় ফ্ৰী কৰি দিয়ে বা সেই ইণ্টাৰনেটত কি চিম ব্যৱহাৰ হয় তো সেই বিষয়ে যদি আপুনি জানিবৰ কাৰণে বিচাৰিছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব লাগিব মই আজি এই বিষয়ে আলোচনা কৰিম সো হেল্ল' গাইজ মোৰ নাম দীপজ্যোতি আপোনালোকে চাই আছে দীপজ্যোতি টেকনিকেল তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক বন্ধুসকল ৰেলৱে ষ্টেচনত থকা ফ্ৰী ইণ্টাৰনেটবিলাক ক'ৰ পৰা আহে তো সেই বিষয়ে জনাৰ আগতে আপোনালোকে জানিব লাগিব যে ইণ্টাৰনেট কাম কেনেকৈ কৰে তো সেই বিষয়ে মই অলৰেডি ভিডিঅ' এটা বনাই থৈছোঁ তো ওপৰত আই বাটনটোত ক্লিক কৰি পেলাই আপোনালোকে চাই ল'ব পাৰিব চাওক পৃথিৱীত প্ৰায় 99% ইণ্টাৰনেট কেবুলৰ সহায়তে চলে পৃথিৱীৰ সকলো দেশকে কেবুলৰ লগত কানেক্ট কৰি দি আছে সেই কেবুলবিলাকক সাবমাৰিন কেবুল বুলি কোৱা হয় ধৰি লওক আপোনাৰ তাত দুটা কম্পিউটাৰ আছে সেই দুটা কম্পিউটাৰ ডাটা আছে তো এটা কম্পিউটাৰ বা আন এটা কম্পিউটাৰ ট্ৰেন্সফাৰ কৰিব লাগে যদি USB টাইপত যদি ডাটাটো ট্ৰেন্সফাৰ কৰা হয় তো তাত কোনো পইচা লাগতিয়াল নহ'ব ঠিক এনেদৰে ইণ্টাৰনেটত কোনো পইচা নালাগে যেতিয়া আপুনি কেবুলৰ লগত কানেক্ট কৰিব তেতিয়া পৃথিৱীৰ যিকোনো ঠাইৰ পৰা ইণ্টাৰনেট আপুনি ফ্ৰীকৈ এক্সেছ কৰিবৰ কাৰণে পাৰিব মানে কি ক'বলৈ গ'লে ইণ্টাৰনেটৰ বাবে কোনো পইচা দিব নালাগে আপোনাৰ মনত এটা নিশ্চয় প্ৰশ্ন হৈছে চাগে যদি ইণ্টাৰনেট ফ্ৰী হয় তো আমাৰ পৰা তেওঁলোকে কিয় পইচা লয় তো উত্তৰটো ক'বলৈ গ'লে ডাঙৰ কোম্পানীবিলাকে নিজৰ পইচা ইনভেষ্ট কৰি পেলাই সেই কেবুলবিলাক সাগৰ তলত পোতা হৈ আছে সেই কেবুলবিলাক যদি বেয়া হৈ যায় তো মেইনটেনেন্সৰ দৰকাৰ বা লাগতিয়াল মেকানিক দৰকাৰ হয় ঠিক সেইবাবে আমাৰ ঠাইৰ পৰা পইচা লয় মেইনটেনেন্স কৰাৰ বাবে বন্ধুসকল ইণ্ডিয়ান ৰেলৱে ইণ্টাৰনেটৰ বাবে আগতে BSNL ওপৰত ডিপেণ্ড কৰিছিলে ইয়াৰ বাবে ছেপ্টেম্বৰ 2000 তো গভৰ্ণমেণ্টে ৰিটেল নামৰ এটা কোম্পানী আৰম্ভ কৰিছিলে ইয়াৰ জৰিয়তে সকলো ৰাজ্যতে হাই স্পীড ইণ্টাৰনেট কেবল লগাইছিলে চাবলৈ গ'লে এই কেবলবিলাক 45,000 কিলোমিটাৰলৈকেও আছে আৰু বৰ্তমান চাবলৈ গ'লে 5,000তকৈ অধিক ৰেলৱে ষ্টেচনত এই কেবলবিলাক কানেক্ট কৰা আছে যাতে সকলো মানুহে ফ্ৰী ইণ্টাৰনেট লাভ কৰিব পাৰে বন্ধুসকল পিছত ভাবিলে ৰেলৱে এই ইণ্টাৰনেটটো সকলো মানুহকে দিয়া যাওক যাতে সকলো মানুহে এই ইণ্টাৰনেটটো ইউজ কৰিব পাৰে ৰেলৱে ষ্টেচনত আৰু ৰেলৱে এটা নিজৰ কেবল আছিলে তেওঁলোকে মাত্ৰ টায়াৰ 1 কোম্পানীকে পইচা দিব লাগে ইণ্টাৰনেটৰ বাবে তাৰ পিছত গুগলে নিজৰ এডভান্স টেকনলজি লগাই এটা সিকিউৰ Wi-Fi হটস্পট লগাই দিলে যাৰ ৰেঞ্জ ষ্টেচনটোতে থাকিব যাতে বেলেগ মানুহে সেই Wi-Fi হটস্পটটো ব্যৱহাৰ কৰিব নোৱাৰে এটা প্ৰশ্ন হয় সেই সিকিউৰ কামটো বেলেগ কোম্পানীও কৰিব পাৰিলেহেঁতেন তো গুগলক কিয় দিলে সেই কামটো বন্ধুসকল ডাঙৰ ৰিজনটো হ'ল যে ৰেলৱে ইয়াৰ বাবে পইচা দিব লাগে টায়াৰ 1 কোম্পানীক ইণ্টাৰনেটত যিমানবিলাক এডভাৰটাইজমেণ্ট চলে সকলোবিলাক গুগলৰ জৰিয়তে চলে বাবে গুগলে যিমানবিলাক এডভাৰটাইজমেণ্ট চলালে ষ্টেচনটোত তো অকণমান নিজৰ ঠাইত ৰাখে পইচা বাকী যিমানবিলাক থাকে ৰেলৱে বা ইণ্ডিয়ান ৰেলৱে ঠাইত পঠাই দিয়ে আৰু ইণ্ডিয়ান ৰেলৱে পাই পেলাই টায়াৰ 1 কোম্পানীক ইণ্টাৰনেটৰ বাবে পইচা দিব লগা হয় বন্ধুসকল আপোনালোকে বুজিব পাৰিলে চাগে ৰেলৱে ষ্টেচনত ইণ্টাৰনেট ক'ৰ পৰা আহে তো যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব বা যদি কিবা সুধিবলগীয়া থাকে তলত কমেণ্ট বক্সত সুধি দিব সো এনেকুৱা নলেজেবল ভিডিঅ' চাই দিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব